2022 आज विश्व पर्यावरण दिवस है। 27 BN की डी कंपनी की भूया कार तरफ से यहाँ पर आज लहरीपरा LP स्कूल में हम लोग प्लांटेशन किया है गया। इसके साथ गांव वाला भी शामिल था और इसको पर्यावरण दिवस पर हम लोग सभी मिल के साथ में प्रेस वाला लोग भी था और गांव वाला भी सब मिल के हम लोग यहाँ प्लांटेशन किया हूँ। तकरीबन गांव वाला 150 मौजूद हो गया था। कुछ मैसेज भेजना पर्यावरण दिवस हर साल ऐसा मनाया जाए, इसमें जो धरती का जो अच्छा होगा, इसमें स्वास्थ्य के हेल्थ अच्छा होगा। कितना पेड़ तकरीबन 200-250 বিশ্ব পৰিৱেশ দিৱস আছিল। এই বিশ্ব পৰিৱেশ দিৱসত আমাক ওচৰৰে ভূঞাপাৰা SSB কেম্পৰ পৰা আমাক বহুত সহায় কৰিলে। সিহঁতৰ উদ্যোগতে আমি এতিয়া এইটো প্লেণ্টেশ্যন কৰিছোঁ। বৰ ভাল লাগিল। সিহঁতে আমাক যে ইমান কষ্ট কৰি আমাক যে উদগনি দিলে, বিশ্ব পৰিৱেশ দিৱসত আমাক যে কিবা কৰিলে, সেইকাৰণে মই ভাল লাগিল। আৰু ভৱিষ্যতেও তেনেকৈ আমাক যেন সহায় কৰে এইটো কামনা কৰি মই এইখিনিতে সামৰিলোঁ। এই গছ ৰুইছে 1915 নং লাহৰীপাৰা প্ৰাথমিক বিদ্যালয়ত, ক'ৰ পৰা আহিছে? ভূঞাপাৰা SSB কেম্প। কি ক'ব আজিৰ দিনটোত? আজি বহুত ভাল দিন লাগিছে। তাৰমানে পৃথিৱী যিমানলৈকে থাকিব, মানুহ যিমানলৈকে থাকিব, জীৱ জন্তু সিদিনলৈকে তাৰমানে এই পৰিৱেশ, এই আমাৰ গছ গছনি আৰু এই পৰিৱেশ যদি নষ্ট হয় তেতিয়াহ'লে গছেও মৰিব, মানুহো মৰিব। আমি তাৰমানে বহুত মানে ভাল লাগিল আজি যে এনে মিডিয়া আহি আমাক সহায় কৰিলে, তাৰ কাৰণে মিডিয়াসকলক আমি ধন্যবাদ জনালোঁ। গছ থাকিলে থাকিব, মানুহ থাকিলেহে গছ থাকিব, মানুহ নাথাকিলেও গছ থাকিব, জীৱ জন্তু নাথাকিব গছ নহ'লে।